এটা ডেডলি গুণ্ডা গেঙৰ বছ কালিয়াই তাৰ প্ৰাইভেট আইলেণ্ডত পুহি ৰখা ঘৰিয়ালবোৰক মাংস খুৱাই আছিল আৰু তাৰ কাষত MI6ৰ এজন আণ্ডাৰকভাৰ এজেণ্ট খাৰা হৈ আছিল যিয়ে কালিয়াৰ লগত থাকি মনে মনে পুলিচৰ হৈ কাম কৰি আছিল আৰু কালিয়াই এই কথা গম পাই অতি চালাকিৰে কথা কৈ এজেণ্টজনক দ্বীপটোৰ এটুকুৰা বিশেষ ঠাইত ৰখাই মনে মনে কাঠৰ সাকুডাল চপাই নি এজেণ্টজনক পানীৰ ঠিক সোঁমাজত ভগাটোৰ হিংস্ৰ ঘৰিয়ালবোৰৰ মাজত মৰিবলৈ এৰি দি এজেণ্টজনৰ অৱস্থাটো চাই হাঁহি আঁতৰি যায় সোনকালে গোটেই ঘৰিয়ালবোৰে সন্মুখত বহুত বেছি সতেজ মাংসৰ উপস্থিতিৰ উমান পাই লগে লগে পানীৰ তলৰ পৰা গোটেই ঘৰিয়ালবোৰ ওলাই এজেণ্টজনলৈ থৰ লাগি চাব ধৰে আৰু এসময়ত চাৰিওফালৰ পৰা লাহে লাহে ঘৰিয়ালবোৰ এজেণ্টজনৰ ফালে আহিব ধৰে কিন্তু এজেণ্টজন অকণো নাৰ্ভাছ নহয় সন্মুখত পৰি থকা মাংসৰ টুকুৰাবোৰ ঘৰিয়ালবোৰলৈ দলিয়াব ধৰে তাৰ পাছত হাতৰ মেগনেটিক ঘড়ীটো অন কৰি কিছু আঁতৰত ৰখাই থোৱা এখন নাও টানিবৰ চেষ্টা কৰে যদিও নাওখন টাইটকৈ বান্ধি ৰখাৰ বাবে বিফল হয় সিফালে ভগাটোৰ ঘৰিয়ালবোৰ আহি তেওঁৰ ঠিক ওচৰে পায় কিন্তু তেতিয়াও এজেণ্টজন নাৰ্ভাছ নহয় পুনৰ এটা মাংসৰ টুকুৰা ঘৰিয়ালটোলৈ দলিয়াই দিয়ে আৰু এসময়ত যেতিয়া চাৰিওফালৰ পৰা গোটেই ঘৰিয়ালবোৰ তেওঁৰ ঠিক ওচৰ পায়হি তেতিয়া এটা চালাকি কৰি মুহূৰ্ততে এজেণ্টজনে দৌৰি ঘৰিয়ালবোৰৰ পিঠিৰ ওপৰেদি কোনোমতে পানীখিনি পাৰ হৈ উদ্ধাৰ হয়